নমস্কাৰ জনাইছোঁ। এতিয়া আমি দিল্লী ষ্টেচনত আছোঁহি। আমি ইয়াৰ পৰা জম্মুলৈ যাম। আমি দুদিন হ'ল অহা ইয়াতে ৰিপৰ্ট কৰিলোঁ। আপোনাৰ জানে ফ্লাইটবিলাক কেঞ্চেল হৈছে। আৰু এতিয়া আমি মোৰ এই বন্ধু হাতী বৰুৱা যোৰহাটৰ, আমি দুয়োটা ককাই ভাই একেলগে ভৰ্তি হোৱা, আৰু দুয়োটা আমি একেলগে যামগৈ। আমি জম্মুলৈ যাম। জম্মুৰ পৰা আমি নিজৰ গাড়ীৰে হওক যেনেকৈ হ'লেও আমাক নিব কাশ্মীৰলৈ যামগৈ। আৰু সেই পৰিস্থিতিবিলাক আপোনালোকে গম পাই আছে, এতিয়া ছ'চিয়েল মিডিয়াত দেখিয়ে আছে। কিছুমানে বহুত বেছি দেখুৱাইছে, সেইকাৰণে বেছি চিন্তা কৰিব নালাগে। আৰু তাতকৈ ডাঙৰ যুদ্ধখন হৈছে আমাৰ ঘৰৰ মানুহবোৰৰ। ঘৰৰ মানুহে অধিক চিন্তা কৰি আছে, আৰু আমাৰে নহয়, এতিয়া মোৰে নহয়, আমাৰ সৈনিকৰ যিমানবিলাক পৰিয়াল আছে প্ৰত্যেকে অধিক চিন্তা কৰি আছে। ঘৰত শোৱন খাৱন নাইকিয়া হৈছে, সিহঁতি যুদ্ধলৈ গৈছে বুলি। সেইকাৰণে ইমান চিন্তা কৰিব নালাগে, আমি চব ভালেই আছোঁ। এতিয়া মোৰে ঘৰখনৰ কথা কওঁ। আমাৰ ঘৰত আমি তিনিওটাই আমি দেশৰ কাৰণে ওলাই আহিলোঁ, আৰু আমাৰ তিনিটাই মোৰ ভাইটি এতিয়া জম্মু বৰ্ডাৰত আছেগৈ, দাদাও কিপ ৰেডি হৈ আছে, ময়ো কাশ্মীৰলৈ গৈ আছোঁ। মোৰ ঘৰখনৰ পৰিস্থিতি কি হৈছে আপোনালোকে নিশ্চয় ধৰিব পাৰিছে। সেইকাৰণে অধিক চিন্তা কৰিব নালাগে। মই বাৰে বাৰে ঘৰত ফোন কৰি আছোঁ, আৰু এতিয়া মোৰ শেষ পৰ্যায়। এতিয়া আমি য'লৈ গৈ আছোঁ মই সেইটো কথা চিন্তা কৰিছোঁ। মই দিল্লীৰ পৰা পিছৰ কথাখিনি মই অলৰেডি পাহৰি গৈছোঁ। এতিয়া মই যাবলৈ মই কাশ্মীৰলৈ, তাত মোৰ বন্ধু ৰৈ আছে, তাক মই সহায় কৰিব লাগে। আমাৰ দেশ প্ৰথম, আমি দেশৰ কাৰণে গৈ আছোঁ। সেইকাৰণে আপোনালোকে চিন্তা নকৰিব। এতিয়া মোৰ বন্ধু হাতী বৰুৱা, ইয়াৰ ককায়েক বৰ্ডাৰত আছেগৈ, ইও ককায়েক ফৌজি, দুয়োটাই ফৌজি কৰে। সেইকাৰণে ইয়াৰ দুখ, ঘৰখনৰ দুখ, আমি সেই দুখ বুলি ভবা নাই। আমি দেশৰ কাৰণে ওলাই আহিছোঁ। এতিয়া আমাৰ দেশ প্ৰথম, তাৰপিছতে আমাৰ ঘৰ বাৰী। এতিয়া তাত গৈ এতিয়া কিছুমানে চিন্তা কৰিব, তাত গৈ এতিয়া আমাৰ নেটৱৰ্কো নাপাব। এতিয়া কাশ্মীৰত গৈ এতিয়া ট্ৰাঞ্জেকশ্যনবিলাক বন্ধ কৰিছে, বেংকৰ লেনদেনবিলাক বন্ধ কৰি দিছে। আৰু এতিয়া লাহেকৈ আৰু যদি ভয়ংকৰ পৰিস্থিতিলৈ যায় তেতিয়া আমাৰ নেটৱৰ্কবিলাকো কাটি দিব। তেতিয়া আপোনাৰ বেছি অধিক চিন্তা নকৰিব। আমি তেনেকুৱা আগত 2019 চনত আমি নিজে ভুক্তভোগী। আমি যেতিয়া 370 ধাৰাটো উঠাই দিয়া হৈছে, তেতিয়া আমি তাত বহুতে আমি কষ্ট পাইছিলোঁ। মই এবছৰ দিন ঘৰত কথা পাতিবলৈ পোৱা নাই, কেতিয়া 5 মিনিট 10 মিনিট কথা পাতিছিলোঁ। ঠিক তেনেকুৱা পৰিস্থিতি এতিয়াও হ'ব পাৰে। সেইকাৰণে মানুহে দুখ কৰিব নালাগে, ভয় খাব নালাগে। আৰু আমাক সহায় কৰিবলৈ এতিয়া আমাৰ অসমৰ পৰাই 25টা কোম্পানী আহি আছে। আৰু সকলোৱে সহায় কৰক। ট্ৰেইনত যদি তেওঁলোকে ট্ৰেইনত সহায় কৰিব নালাগে আমাক, আমাৰ স্পেচিয়েল ট্ৰেইন, ৰিজাৰ্ভেশ্যন ট্ৰেইন আছে আমাৰ এই জম্মুলৈকে আহিব। তেওঁলোক সকলো ভালে কালে আহক, তেওঁলোক ৱেলকাম জনাইছোঁ। আমি দেশৰ কাৰণে ওলাই আহিছোঁ, আৰু এইটোৱে মোৰ শেষ ভিডিঅ'। আৰু ইয়াৰ পৰা ভিডিঅ' নবনাওঁ। এতিয়া দেশৰ কাৰণে আমি কিবা নহয় কিবা এটা কৰিবলৈ আহিছোঁ। এতিয়া ভিডিঅ' বনোৱাৰ টাইম নাই, আমি বুজিম। এতিয়া মোৰ বন্ধুৱে হাতী বৰুৱাই দুআষাৰ ক'ব। নমস্কাৰ ৰাইজ, অসমবাসী ৰাইজ। আমি অকণমান ওলাই আহিব লগা হ'ল, ছুটি কাটি বাৰু বৰ্তমান ভালে ভালে পালোহি। এতিয়া আপোনালোকে সমস্ত ঘৰৰ পৰিবাৰ, মিতিৰ কুটুম এনেকৈ বেছি চিন্তা কৰিব নালাগে। আহিবতো লাগিবই, পেটৰ কাৰণে আহিবতো লাগিবই, কিবা এটা কৰিবই লাগিব। সেইকাৰণে আপোনালোকে বেছি চিন্তা নকৰিব। হয়তো 2-3 দিন ফোন কৰিব নোৱাৰিব পাৰোঁ, তথাপিও চিন্তা নকৰিব। শেষত মই এইটোৱে কওঁ, মোৰ মা দেউতা, ককাই ভাই, বাই ভনী সকলোৱে যাতে আপোনালোকে চিন্তা কৰি নাথাকে। আৰু এটা কথা কয় নহয়, জন্ম মৃত্যু বিবাহ যাৰ যেতিয়া হ'বলগীয়া তেতিয়া হ'বই, কোনেও তাক ধৰি ৰাখিব নোৱাৰে। এতিয়া আমি এতিয়া জন্ম হ'লোঁ, বিবাহ পাতিলে মৃত্যু, যদি আমাৰ তাত আছে, কাশ্মীৰত যদি আছে, আমি সৈনিকৰ কাৰণে যদি দেশৰ কাৰণে যদি শ্বহীদ হ'ব লগা হয়, তাতো আমাৰ ভয় নাই। আমি অসমীয়া আমাৰ তেজ আছে। সেইকাৰণে আমি সকলোৱে দেশৰ কাৰণে ওলাই আহিছোঁ। আপোনালোকে অকণো চিন্তা নকৰিব। আৰু এতিয়া দেখিছেই আমাৰ সকলোৱে ছুটিৰ পৰা ৰিকল কৰা হৈছে। যিসকল আমাৰ বন্ধু, আমাৰ ফৌজৰ মানুহ ৰিকল কৰা হৈছে, তেওঁলোক ভালে কালে আহি আছে। আমাৰ দিল্লী TCৰ পৰা ৰিপৰ্ট কৰি আছে। আমি ইয়াৰ পৰা কিছুমান জম্মুলৈ গৈছে। তোমালোকে একো চিন্তা কৰি আহিবলৈ দৰকাৰ নাই, আৰু কোনো ফৌজীয়ে ভয় কৰা নাই। আপোনাক ভয় কৰিছে বুলি নাভাবিব। আমি পাকিস্তানক এহেকা দিবলৈ আহিছোঁ। পাকিস্তান মুৰ্দাবাদ। তাৰ কাৰণে আমি যুদ্ধ হ'লেও আমি হাৰ নেমানো, আমি যুঁজিমেই। সেইকাৰণে আপোনালোকে ঘৰৰ মানুহখিনিয়ে এতিয়া আপোনালোকে ভয় নাখাব, আৰু ওচৰ চুবুৰীয়া মানুহখিনিয়ে সেই ফৌজৰ পৰিয়ালৰ মানুহখিনিয়ে অলপ ছাপোৰ্ট কৰিব, যাতে অকণ সাহস দিয়ে। ইয়াকে কৈ আজিৰ ভিডিঅ'টো শেষ কৰিছোঁ, আৰু এইটো মোৰ শেষ ভিডিঅ'। জয় অসম, জয় হিন্দ। ইয়াকে কৈ ভিডিঅ'টো সমাপ্ত কৰিছোঁ।